কি চাকি জ্বলাই নাই নি গোটেইখিনি চাকি দুনিয়াৰ পৰা বস্তু Hello everyone, good morning. আপোনালোক সকলোকে স্বাগতম জনাইছো বাবুল হাজৰিকা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু যেহেতু আজি গণেশ পূজা তো গণেশ পূজা আপোনালোকক দেখুৱাম চাই থাকিব গণেশ পূজা বুলি ফাৰ্ষ্ট মই চিলচিলা হৈ লৈছো বল সব এতিয়া আমি গৈ আছো হাতিচিলাত আপোনালোকক গণেশ পূজা দেখুৱাম চাই থাকিব আৰু বাকি বসন্তীখন ওলাই লও আৰু আমি ওলাই আহি পেলাই এতিয়া পানী খাইটি আউটপোষ্ট পামে আৰু বাকি চাই থাকক আপোনালোকে এনেকে সৰুতে যদি কাখেদি ৰেল গৈ থাকে পিছা কৰো লাগে না সবৰে কমেন্ট কৰিবচোন এতিয়া আমি আহি পানী খাইটি পালো পানী খাইটি পোৱাৰ পিছত এতিয়া কৈ বৰষুণ ষ্টাৰ্ট হৈছে আৰু একেবাৰে কলা কৰি লৈছে ভয়ানক বৰষুণ আহিব মানে এয়া হাতিচিলা আমি গেট আহি পালো চাওক গণেশ ভগৱানক ওপৰত থৈ দিছে এতিয়া আমি আহি পালো হাতিচিলা মন্দিৰ পিছফালে আছে কিন্তু আমি এতিয়া বৰ্তমান অলপ চাকি ধূপ লৈ লওঁ এয়া চাকি ধূপ লৈ ললো এতিয়া গণেশ মন্দিৰত যাওঁ সোমাওঁ আৰু ইয়াতে হাতিচিলাত বিশেষ কথা এইটোৱে যে ইয়াতে ধৰক হাতী দুটা শিল আছিল মানে একেবাৰে কোনো মানুহে সোমাব নোৱাৰে তাতে এটা মানে হাতী চেপাত ৰৈ গ'ল সেই চেপাত ৰোৱাৰ পিছত ইয়াতে গণেশ মন্দিৰ পাতিলে আৰু হাতিচিলাতে হৈ গ'ল হাতিচিলা মন্দিৰ গণেশ মন্দিৰ আৰু ইয়াতেই এটা কথা কৈ দিওঁ সকলো পূজাৰ আগত গণেশ পূজা কৰে গণেশ মেইন মানুহ মানে গণেশেই মেইন লিডাৰশ্বিপ লৈছিলে কেনেকৈ লৈছিলে গম পাইনে ব্ৰহ্মা ভগৱানৰ ওচৰত বিচাৰি গৈছিলে বহুত ভগৱানে বিচাৰ দিব গৈছিল যে মই লিডাৰ হ'ম লাষ্টত ব্ৰহ্মা ভগৱানে ক'লে যে সকলোৱে বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰি আহি মানে যোনে ফাৰ্ষ্টত ঘূৰি আহে সেইজন মানুহকে মানে লিডাৰ বনাব বুলি কৈছিল তেখেতৰ পূজা আগত কৰি পেলাই মানে বাকীখিনি পূজা কৰিব তেতিয়া গণেশ ভগৱানে কি কৰিলে শিৱ আৰু পাৰ্বতী চাৰিওফালে ঘূৰি পেলাই তিনিপাক ঘূৰি পেলাই ব্ৰহ্মাক ক'লে যে ইয়াতে আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি আহিলোঁ আৰু এই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি অহাৰ ফলতে মানে তেখেতৰ পূজা কৰি দিয়ে আৰু তেখেতৰ চতুৰালি মেইনটো হ'ল চতুৰালি এই চতুৰালিটো কৰাৰ কাৰণে হয়ো মাক দেউতাকে বিশ্ব ব্ৰহ্মাণ্ড তাৰ কাৰণে মানে গণেশৰ পূজাটো কৰি পেলাই সকলো পূজা কৰে এই চেপাটোতে হাতী ফাঁচি গৈছিল আৰু আমি সকলোৱে কৈ থাকোঁ হাতিচিলা নহয় হাতীশিলৰ মাজত ফাঁচি ৰৈছিল সেইকাৰণে হাতিশিলা সর্বমঙ্গল মঙ্গল শিবে সর্বততে গণেশ মন্দিৰৰ এই গুহাটোত সোমাই যাম হাতীৰ খুৰডাল ফচি ৰৈছিলে আৰু ইয়াতে তাৰ কাৰণে এইটো গণেশ মন্দিৰ বনাই দিলে ইয়াতে বহুতে কয় আৰু যদি পাপ কৰে কিবা দায় দুখ হয় তেতিয়াহ'লে এই চেপাটোত মানে ৰৈ যায় বুলি কয় মানুহ আন্ধাৰ পুৰা গুহা কিন্তু আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই আৰু পুৰা আন্ধাৰ হৈ আছে ইয়াতে চাকি জ্বলাই থৈ দিছে
চাওকচোন ভগৱানে কেনেকুৱাকৈ সৃষ্টি কৰিছে ইমান ডাঙৰ শিলটো ইয়াতে এই তলত এইটো গুহা শিলটো কি ধুনীয়াকৈ ঢাকি ৰাখিছে আৰু হাতীটো এইখিনিতে ফচি গৈছিল সেইফালে এতিয়া আমি ওলাই আহিলোঁ এনেকৈ হাতীচিলাতে এটা কথা গম পালোঁ এই চাওক এনেকৈ নদীৰ কাষে কাষে আহিছোঁ মই এই কাষে কাষে বোলে প্ৰায় 25-30 ঘৰ মানুহ এনেকুৱা কৰি কাষে কাষে থাকে যদি বানপানী হয় কেনেকৈ আহিব এইটোৱে ৰাস্তা আৰু কেতিয়াবা মাটি চাটি হ'লেতো এতিয়া আমি হাতীচিলাৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই নাৰেংগীৰ পেট পূজনৰ কাৰণে সোমাইছোঁ পৰঠা অৰ্ডাৰ দিছোঁ পৰঠা খাম আৰু আমি পৰঠা চৰঠা খাই ঘৰ আহি পালোঁ আৰু ইয়াতে এটা কথা কৈ দিওঁ মোৰতো সন্দেহ পূৰা উপজিছে কাৰণ কিয় এনেকৈ যে ঘৰ 20-25 ঘৰ মানুহ আছে সেই মানুহখিনি থকা মাটিখিনি আচলতে কাৰ হয় মন্দিৰৰতো প্ৰায় 18 বিঘা মাটি আছে হাতীচিলা মন্দিৰৰ এই মাটিখিনি কাৰ হয় কি হয় এইখিনি অলপ বিচাৰ খোচাৰ কৰিলে ভাল হয় এইখিনি আৰু ৰাইজৰ ওপৰত আপোনালোকে যি কৰে কৰি থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই